জনাই আছো ব্ৰেকিং নিউজ ৰাজ্যত বতৰে লৈছে কাল ৰূপ কেইবাখনো জিলাত আহিব ধাৰাসাৰ বৰষুণ উজনিৰ পৰা নামনিলৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ এলাৰ্ট জাৰি অন্ধকাৰ হৈ পৰিছে মহানগৰীৰ আকাশ ৰাজ্যত প্ৰচণ্ড ধুমুহা বৰষুণৰ সতৰ্কবাণী ভয়ংকৰ ধুমুহা গাজনিৰে আহিছে প্ৰচণ্ড বৰষুণ আগন্তুক 24 ঘণ্টাত 50 কিলোমিটাৰ বেগেৰে আহিব ধুমুহা বহু কেইখন জিলালৈ হাই এলাৰ্ট জাৰি পুনৰ জনাইছো এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ ৰাজ্যত বতৰে লৈছে কাল ৰূপ কেইবাখনো জিলাত আহিব ধাৰাসাৰ বৰষুণ উজনিৰ পৰা নামনিলৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ ৰেড এলাৰ্ট জাৰি অন্ধকাৰ হৈ পৰিছে মহানগৰীৰ আকাশ ৰাজ্যত প্ৰচণ্ড ধুমুহা বৰষুণৰ সতৰ্কবাণী ভয়ংকৰ ধুমুহা গাজনিৰে আহিছে প্ৰচণ্ড বৰষুণ আগন্তুক 24 ঘণ্টাত 50 কিলোমিটাৰ বেগেৰে আহিব পাৰে ধুমুহা বহু কেইখন জিলালৈ ইতিমধ্যে হাই এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আমি দৰ্শকসকলক পুনৰ জনাইছো এটি ব্ৰেকিং নিউজ ৰাজ্যত বতৰে লৈছে কাল ৰূপ উজনিৰ পৰা নামনিলৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ এলাৰ্ট জাৰি কেইবাখনো জিলাত আহিব পাৰে ধাৰাসাৰ বৰষুণ ইতিমধ্যে অন্ধকাৰ হৈ পৰিছে মহানগৰীৰ আকাশ হয় ৰাজ্যত প্ৰচণ্ড বতাহ ধুমুহা বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ভয়ংকৰ ধুমুহা গাজনিৰে আহি আছে প্ৰচণ্ড বৰষুণ আগন্তুক 24 ঘণ্টাত 50 কিলোমিটাৰ বেগেৰে আহিব ধুমুহা ইতিমধ্যে বহু কেইখন জিলালৈ হাই এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই